নমস্কাৰ সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিছোঁ আৰু মৰম দিব বুলি আশা কৰিছোঁ। গতিকে বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কোনো প্লেনিং নথকাকৈ হঠাতে আঠখিলীয়া নামঘৰলৈ আহিলোঁ। ভাবিলোঁ ভিডিঅ' এটা কৰি সাঁচি থওঁ, সেইবাবে ভিডিঅ'টো বনালোঁ। আঠখিলীয়া নামঘৰৰ গেটখন দেখিলেই আৰু এইটো সোমাই অহা ৰাস্তা। আৰু এই ভাগ হৈছে নতুন আঠখিলীয়া নামঘৰ ভাগ। ইমান ডাঙৰ শৰাইভাগ ইমান ধুনীয়াকৈ বনাই থৈছে চাওকচোন। আৰু নতুন আঠখিলীয়া নামঘৰ ভাগৰ ভিতৰটো সঁচাই বৰ ধুনীয়া। ব'লক এতিয়া ভিতৰখন চাওঁ। এইটো হৈছে আঠখিলীয়া নামঘৰৰ বিখ্যাত পুখুৰীটো, য'ত কাছ দেখিবলৈ পোৱা যায়। বেছিভাগ সৰু ল'ৰা ছোৱালী এই পুখুৰীটো চাবৰ বাবে আহে। আঠখিলীয়া নামঘৰৰ ভিডিঅ' সেয়াই আছিল। লগতে আৰু এটা ভিডিঅ' জইন কৰিম, মানে সেইদিনা আৰু এঠাইলৈ গৈছিলোঁ সন্ধিয়া, গতিকে সেয়া ভিডিঅ' শ্বেয়াৰ কৰিম। এয়া হৈছে গোলাঘাটৰ সাধনী কলাক্ষেত্ৰ। গোলাঘাটৰ হয়তো বেছিভাগেই চিনি পাবই। তালৈও হঠাতে যোৱা হ'ল, কোনো প্লেনিং নথকাকৈ সন্ধিয়া টাইমত। সন্ধিয়া ভিডিঅ'টো বনোৱাৰ বাবে ভিডিঅ' কোৱালিটি বৰ এটা ভাল নহ'ল। তথাপিও চাওকচোন, কলাক্ষেত্ৰখনত ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে। ফুল মোৰ কিন্তু বৰ প্ৰিয়। আপোনালোকৰ প্ৰিয় হয়নে নহয় কমেণ্ট ছেকশ্যনত জনাব। মই ফুল বহুতেই ভাল পাওঁ আৰু ইমান ধুনীয়াকৈ ৰুই থৈছে ফুলখিনি। ইয়াতে সকলোবোৰ ডালিয়া ফুল আছে, ৰং বিৰঙৰ ডালিয়া ফুলবোৰ ইমান ধুনীয়া লাগিছে নহয়নে বাৰু? সকলো ফটো উঠাত ব্যস্ত, কিন্তু মই এইটো টাইমত ফটো উঠি একেবাৰে বেয়া পাওঁ, কাৰণ সন্ধিয়া এনেও ফটো কোৱালিটি বেয়া আহে। সেইবাবে দুটামান ভিডিঅ'কে বনাই থলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। মূৰ্তিবোৰ ইমান ধুনীয়াকৈ বনোৱা আছে চাওকচোন। এইখিনিও ইমান ধুনীয়া ফুল চাওকচোন। এইটো ফুলৰ নাম পিছে মই নাজানিম, কিন্তু দেখিবলৈ ইমান ধুনীয়া, ৰং বিৰঙৰ। এনেকৈ এইটো ফুলো বহুত জেগাত ৰোৱা আছে। সঁচাই কলাক্ষেত্ৰখনত এটাই বেছি ভাল লগা দৃশ্য, মানে ফুলবোৰ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্টছ, শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সপোনতো দি থাকোঁ তুমি জানা, হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা। তুমি মৰম দি থাকিলে, চেনেহ দি থাকিলে, থাকিম তোৰ পানী পৰা ঘৰতে। উকা খচি দিম, মজিয়া মুচি দিম, মৰি যাম পানী লগা জ্বৰতে।